বন্ধুসকল, আপোনালোকে বাৰু জানেনে যে শেহতীয়াকৈ নাছাৰ টেলিস্কোপত এখন নতুন পৃথিৱীৰ সন্ধান পোৱা গৈছে। নাছাৰ জেমছ ৱেব টেলিস্কোপে সৌৰজগতৰ বাহিৰত থকা এটা পৃথিৱীৰ বতৰা বিজ্ঞানীসকলক দিছে। এই গ্ৰহটোৰ নাম বিজ্ঞানীসকলে GJ1214 বুলি অভিহিত কৰিছে। এই গ্ৰহত তৰল পানীৰ মহাসাগৰ আছে বুলি কোৱা হৈছে। অৱশ্যে গ্ৰহটো অতি গৰম কাৰণে ইয়াক মানুহ থাকিব পাৰিব বুলি ভবা হোৱা নাই। এই গ্ৰহটোক মিনি নেপচুন বুলিও জনা যায়। এই গ্ৰহটোত দিনৰ তুলনাত ৰাতিৰ ফাললৈ যথেষ্ট ঠাণ্ডা পৰে। বিজ্ঞানীসকলৰ মতে ইয়াৰ তাপমান 279 ডিগ্ৰী চেলছিয়াছৰ পৰা 165 ডিগ্ৰী চেলছিয়াছলৈ নামি আহে। সাম্প্ৰতিক সময়ৰ প্ৰসিদ্ধ বৈজ্ঞানিক এলন মাস্কে এই গ্ৰহটোৰ সন্দৰ্ভত সদৰি কৰি কয় যে এই গ্ৰহটোৰ ওপৰত তেওঁ নিজাববীয়াকৈ গৱেষণাৰ কাম আৰম্ভ কৰিব আৰু এই গ্ৰহটোৰ পৰা পৃথিৱীবাসীয়ে কিবা উপকাৰিতা অৰ্জন কৰিব পাৰিব নেকি, এই বিষয়ে হ'ব তেওঁৰ গৱেষণাৰ মূল উদ্দেশ্য। বন্ধুসকল, এলন মাস্কৰ এই গৱেষণাৰ ফলাফল জানিবলৈ মোৰ দৰে আপোনালোকো আগ্ৰহী নেকি? যদি আগ্ৰহী তেন্তে কমেণ্ট কৰি নিশ্চয় জনাওক। ধন্যবাদ।